আপোনালোকক আমাৰ অন্য এক ভিডিঅ'লৈ আৰু আজি আমাৰ আৰু এটা 24 বাৰ্ডছৰ যিটো এগ প্ৰডাকশ্যন মেম্বাৰৰ যিটো স্কিম আছিলে স্কিম আৰু এটা ৰেডি হৈ আছে আৰু আমাৰ কাষ্টমাৰ যাবলৈ ৰেডি কৰি ৰখা হৈছে আৰু খুব কম সময়ৰ ভিতৰতে এইটো আমি ডেলিভাৰ কৰোৱাই দিম, পঠাই দিম আমাৰ ইয়াৰ পৰা। এই মই দেখাবলৈ বিচাৰিছোঁ আপোনালোকক। ইয়াত দেখিছে এইটো আমাৰ 24 বাৰ্ডছৰ এগ প্ৰডাকশ্যন মেম্বাৰ স্কিমৰ যিটো আমাৰ স্কিম আছে তাৰ এইটো বাৰ্ডছ আছে। অলৰেডি বাৰ্ডছ ৰেডি হৈ আছে, ৰেডি টু লে হৈ আছে আৰু আমাৰ কেজটো আমাৰ ৰেডি হৈ আছে য'ত নেকি আমি ভৰাইছোঁ আৰু অলপ পিছতে আমি এইটো আমাৰ কাষ্টমাৰৰ ঘৰলৈ আমি পঠাই দিম। আৰু যদি আপোনালোকে ভাবে যে আপোনালোককো এই 24 বাৰ্ডছৰ লেখীয়া এনেকুৱা কেজ এটা বাৰ্ডছ সোমাই থকা যিটো স্কিম আছে সেইটো লাগে বুলি যদি আপোনালোকে ভাবে আৰু ঘৰতে আপোনালোকে যদি কণী প্ৰডাকশ্যন কৰি ঘৰতে ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। যোগাযোগ কৰিবৰ কাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব 6000205450 নম্বৰত। তো ইতিমধ্যে দেখিলে আমাৰ কুকুৰাই জাষ্ট ইতিমধ্যে আমাৰ এইটো কণী এটা আমাৰ লে কৰিছে আৰু যদিও আপোনালোকক এই স্কিমটো লাগে যিহেতুকে এইটো বিৰাট লাভজনক এটা স্কিম হয়, কাৰণ আপোনালোকে কুকুৰা এজনী 6 মাহ দিন আপুনি ৱেইট কৰিব নালাগে পুহিবৰ কাৰণে। জাষ্ট ঘৰত লৈ যোৱাৰ পিছতেই ই লে কৰিব ষ্টাৰ্ট কৰে আৰু ইনভেষ্টমেণ্ট পাৰপজতো যদি লয় ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে ই আপোনাক ৰিটাৰ্ণ দিব ষ্টাৰ্ট কৰে, যিটো কোনো এটা স্কিমত আপোনালোকে পাবলৈ সক্ষম নহয়। তো এইটো বিৰাট ধুনীয়া এটা স্কিম হয় আৰু লাভজনক স্কিম হয়। যদি আপোনালোকে বিচাৰে যে আপোনালোকেও এই স্কিমটো সুবিধা ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব 6000205450 নম্বৰত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে আৰু দুজন ব্যক্তিয়ে আমাৰ ভিডিঅ'টো পাব পাৰে আৰু যাক এই সুবিধাটো লাগে তেওঁলোকে এই সুবিধাটো যাতে ল'ব পাৰে। ধন্যবাদ।